অফিচিয়েল ইউটিউবাৰ এয়া জংঘলী ৰূপ এয়া জিংখালা কৰি আছে মাৰো কাণ্ড Hello friends, welcome back to my YouTube channel. Another day and another vlog. আজি কথা বলে আইরা মাতু নাই আজি মানে এমাজন জংঘলত মানে কি মেন ভিএস ওয়াইল্ড হেইটো মেন কেছ এটা সবে পানী খালি লৈ আছে ই কি লৈ আহিছো এটো কি সৌটো লৈ যা লাগিব না ইয়াত খাদ্য আমি মানে পাব লাগিব খাদ্য বিচাৰিব লাগিব না মেন কেছ হৈছে খাদ্য এটা খাদ্য খনত এই দেখিছে বাঘ এই বাঘটো চা বাঘ আমি বাঘ জীৱ-জন্তু বহুত আছে মানে আপোনালোকৰ মানে কি ইয়াত যদি আহু নেক ধুই যাব নোৱাৰে পায় না তোৰ আহি পাইছ নেক এখন আমাক আহিব নিদিয়ে কিন্তু আমি আহিছো আজি শুনি পাই নাই এইয়া সব এয়া জাতি জুং লৈ আহিছে আমাৰ এইটো ঢপ আছে ঢপ আমাক পানী লাগিব পানী অলপ লৈ আহিছো নহ'লে আমি পেচাব কৰি খাব লাগিব উপায় নাই এতিয়া আমি গৈ আছো বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পাই গ'লো বুলেট আহি পাই গৈছে আপোনাৰ দেখৰে এই ধৰক আপুনি হেৰি কৰি আছে আমি ইয়াত এটা বিষাক্ত বস্তু দেখিছোঁ লৈ হ'লে কেমেৰা মোৰ ফালে কেমেৰামেন আছে মুকুল এই কেতিয়া এটা দিব মৰি চাওঁ ওচৰৰ পৰা দেখা দিয়া সেইটো আপুনি দেখিবলৈ পাইছে এইটো এইখিনিতে চাওক দুৰ্গন্ধ এয়া আমি কৈছিলোঁ নে ইয়াত আহিলে মানুহে ওলাই যাব নোৱাৰে মানুহে নহয় জীৱ জন্তু ওলাই যাব নোৱাৰে ইয়াত বাঘ থাক আছে নেকি আছে এইখনে পালখন এইখনত আমাৰ মানে আহি পাইছোঁ আমাৰ খাদ্য লাগিব খাদ্যৰ বাবে আমাৰ একো নাই আমাৰ হাতত কেইটামান মেগী আনিছোঁ সেইকেইটা পিছত হ'ব কাৰণ ৰাতিও থাকিব পাৰোঁ কৌশিকে আমাৰ কিবা এটা খাদ্যৰ বাবে লাগিছে কি কৌশিক এইটো বিষাক্ত নেকি মুখখন বেকা কৰি অঁ এইটো ভাইটো অলপ নিমখীয়া সোৱাদৰ বিষাক্ত আছে কিন্তু ইয়াত প্ৰটিন পোৱা যায় ইমান এটা সোৱাদ নাই বিষাক্ত এইয়া চবে এটা খাই লওক প্ৰটিন এনাৰ্জি দিয়ে আহিব চব যাওক যাওক সৰুতে বহুত খাইছে কৌশিক বলক আমি এতিয়া আগুৱাই গৈ থাকোঁ এখন জংঘলখন এইখন জংঘলৰ মাজত এতিয়া আমি গৈ আছোঁ চব আহক দাদা আমাৰ বাবু খাদ্যৰ সন্ধানত উঠি গৈছে মানে আমাক খাদ্য লাগে সেয়া বাবু উৰফে টিকনি এবাৰে দেখুৱা টিকনি কেমেৰামেন মোৰ লগত যে এয়া মুকুল মানে ওচৰতে সৰুলি আছে সুন্দৰ আহক আমি আগুৱাই আহি থাকক জংঘলৰ মাজে মাজে এয়া বাবু কেমেৰা মোক দিয়া বাবু এয়া উঠি গৈছে বাবুৱে কি কৰে আমি চাওঁ প্ৰদৰ্শন কি কৰি আছে আমি খাদ্যৰ বাবে কিবা এটা পাইছোঁ কি পাইছোঁ তেতেলী আমি নোহোৱাত খাওক প্ৰটিন পোৱা যায় দেখা অঁ প্ৰটিন পোৱা যায় কি পালে খাদ্যৰ সন্ধানত সিহঁতে তেতেলী ফাৰ্ষ্টতে তেতেলী পাইছে পিছে আমাৰ তলৰ ফালে আপোনালোকে এটা বাইক দিয়ক কি এইটো প্ৰটিন পোৱা যায় ন এইটো সোৱাদটো ইমান ভাল নহয় কিন্তু আমি ইয়াত জীয়াই থাকিব লাগিব খাই জীয়াই থাকিব লাগিব সোৱাদটো ইমান ভাল নহয় এটা বাইক লৈ দেখুৱা কেমেৰা চব খাই আছ তই বহুত বাইক লৈ দেখুৱা পাই দে জংঘলী পাইছনে এথপৈ আনিব লাগিছে খাদ্যৰ বাবে কাৰণ বহুত দিন ইয়াত কটাবলগীয়াও হ'ব পাৰে আমি ৰাস্তা পাহৰি গৈছোঁ আমাৰ ধৰক হেৰিটো দিলে আমাৰ চিগনেলটো দিলে আমাৰ খাদ্য কি এইবোৰ এইটো আমাৰ ওলমাৰ বাবে নদীখন পাৰ কৰিবলৈ এডাল ৰাস্তা বনাই আছে এইটো বাবু এখন নদী এডাল পাৰ হ'ব লাগিব এডাল আছে ই ধৰি আছে ই মানে কি পাৰ হ'বলৈ এডালত ধৰি আমি নদীখন পাৰ হ'ব লাগিব এইটো ওপৰত বাবু এইটো ক'ত জংঘলত সোমাই গৈছে জংঘলত মানে এটা এইজনে সেইজন অসমীয়া আমাৰ আদিম যুগাৰ লগাইছে আমাৰ হাতত কোনো কটাৰী নাই সেইবাবে তেওঁ শিলগুটিৰে এনেকৈ ঘঁহিয়াই জুই জ্বলাব লাগিব তেনেকৈ আমি চাওঁ আদিম যুগাৰ সেই কটাৰী দেখুৱাই দিলে চলাওঁ নিজৰ
খাদ্যৰ বাবে কি কৰি আছে চাওক মুখখন ছাৰ আপোনাক ক'ৰ পৰা আহিছে তেওঁ মুখত খাদ্যৰ বাবে কিবা বনাইছে তেওঁ আমাক আজি খাদ্যৰ বাবে আমাক কি ৰাখিছে প্ৰটিন থকা কি কেঁচু এজন জংঘলত মানে আমি প্ৰায় বহুত টাইম থাকিলোঁ আমি বহুত জীৱ জন্তু দেখিলোঁ চিকাৰ টিকাৰ কৰিলোঁ এতিয়া আমাৰ লগৰখিনিয়ে সেয়া চিকাৰ কৰিব গৈছে কিবা খাদ্যৰ বাবে গৈছে তেওঁলোকৰ মেইন কেছটো আমি কিবা এটা আনিছোঁ এইপিনে দেখক কেমেৰামেন এইপিনে ফ'কাছ কৰি দিয়ক আমি মানে কিবা এটা আনিছোঁ খাদ্যৰ বাবে আমি ইয়াত বনাবলৈ চেষ্টা কৰিছোঁ আমাৰ আদিম মানুহ এজন লগ পালোঁ আমাৰ ভিনিক আমি কৈছোঁ যে কি বনাব পাৰে ভিনিয়ে এতিয়া আমাৰ হাতত মেইনকৈ মেচ নাই আমি মেচ যোগাৰ কৰি অনা নাছিলোঁ এতিয়া আমাৰ ভিনিয়ে তেওঁৰ যোগাৰৰ পৰা বাসস্থানৰ পৰা কিছুমান বস্তু আনিছে কি আনিছে গম পোৱা নাই এইটো হৈছে তেওঁৰ কিবা ফল ফুল জাতীয় খাদ্য আমাৰ ফালে এইটো নাহে এইটো হেৰি প্ৰটিন পোৱা যায় নাযায় প্ৰটিন পোৱা যায় দুটা সৰু আৰু দুটা কেৰাহীয়ে তেওঁ জীৱন নিৰ্বাহ কৰি আছে এই জংঘলতে তেওঁ থাকে আৰু কোনো নাই তেওঁৰ কোনোবা যদি ছোৱালী আছে তেওঁক বিয়া পাতিব পাৰে এই জংঘলখন তেওঁৰ নামত দিয়া হৈ গৈছে এইখন জংঘল এমাজন জংঘলখন তেওঁৰ নামত আমাৰ কিছুমান বন্ধু বৰ্গৰ পৰা ধৰি বহুত মানুহ আহিছে তেওঁলোক পিছলৈ আহক কেমেৰামেনে মোৰ পিছত আহি থাকক আমাৰ ওচৰত আছে বাবু তেওঁ খাদ্যৰ বাবে বাবু আমাৰ সাগৰখনত নামি গৈছে এয়া সৰুলি বাবু আৰু সৰু পিতাই ভপ তেওঁ খাদ্যৰ বাবে কি মাছৰ বাবে এয়া মাছ এয়া তিমি মাছ পাবলৈ চেষ্টা কৰি আছে এয়া বাবু তই কি কবি দুআষাৰ কৈ দে মাছটো ধৰি ইমান সোৱাদ লাগে নহয় সোৱাদ নে এইপিনে দেখুৱাক সোৱাদি লাগে মানে কি আমাৰ জংঘলৰ মাজত এইটো গুহা এই আদিম মানুহে ইয়াত বাস কৰিছিলে এই গুহাটোতে ইপাৰ সিপাৰ হয় বাঘ ইয়াত হাগে বাঘ আহে আমি এতিয়া আমাৰ ফাইনেলি মেগী হৈ গ'ল এতিয়া আমাৰ নিমখ নাই মেইনকৈ নিমখৰ সন্ধানত আমি এমাজন জংঘলত ঘূৰিব লাগিব নিমখ মানে য'তে পোৱা যায় নিমখৰ সন্ধান মানে মোৰ লগত কেমেৰামেন আমাৰ একেটাই আছে নিমখ বিচাৰি হাবা ধুই খাই গৈছোঁ নিমখ ঘূৰাই চাওঁ নিমখ আমি নিমখ দেখি গৈছিলোঁ যাওঁ আপোনাক দেখিবলৈ পাইছে নিমখ এয়া নিমখ পৰি আছে আমাৰ ভিনিক দিওঁ আমি নিমখটো আপোনাৰ হেৰিটো কেনেকুৱা মছলা দিলে আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আপুনি এবাৰ কৈ দিয়ক আপুনি ভাল পাইছেনে এই এমাজন জংঘলত যে ইমান বতাহৰ মাজত ইমান বেয়া লাগিছে ইমান মানে কি জীৱ জন্তুৰ মাজত আপুনি যে কেনেকুৱা পায় আপুনি বঢ়িয়ানে আপোনাৰ কিবা বিপদ আপদ কিবা হয় নেকি কেতিয়াবা আপুনি থাকোঁ লৈ ফুৰে ঠিকে আছে আপুনি ভালে থাকক আমি সদায় মাজে মাজে আহিবলৈ চেষ্টা কৰিম আমি এনেদৰে দেখুৱাই লৈ গৈ আছোঁ ইয়াৰ পিছত কি হয় আমি নেক্সট দেখুৱাই লৈ গৈ আছোঁ চাই থাকক আমি মেগী খাবলৈ কোনো ব্যৱস্থা কৰা নাই কাৰণ জংঘলী জেগা যিটো আমাৰ জংঘলত যি বস্তু পাওঁ সেয়াই কলপাত লৈ আহিছে কলপাত আৰু পানীটো ৰেডি কৰি লৈছে আমুকলে কলপাতটো লৈ ল'লে এখন আমাৰ বিলখন এনেই তেতিয়াবা কৈ আছিলোঁ সাগৰ বুলি এখন বিলখন আমি এতিয়া গৈ আছোঁ আগুৱাই তাতে বনাই হৈ গ'ল ফাইনেলি খাওঁ সাগৰলৈ কি হয় দেখাত খাব হৈ গ'ল বনাই হৈ গ'ল যেনে বনাইছে কাৰণ আমি মাজত ইমান বনোৱাটো সুবিধাদায়ক নহয় এয়া কি বুলি কয় জুই নজ্বলে আৰু নেক্সট চিৰিজ আহিব নাহে এনেকুৱা আহি থাকিবনে এতিয়া নেক্সট কি আহিব তোৰ মুখে শুনো গাহৰি নেক্সট চিৰিজ আমি গাহৰি চিৰিজ এটা আনিম এনেকুৱাকৈ এনেকুৱা মানে কি নেক্সট আমি কাইলৈ পঢ়িবৰ ভিতৰত আকৌ নিউ ভিডিঅ' এটা পাব এনেকুৱা ভিডিঅ' এটা পাব কাইলৈ বোলে ইহঁতে মাছ মৰা ভিডিঅ' এটা বনাব তাকে মোক মাতিছে ইনভাইট কৰিছে মই আহিম ইহঁতৰ লগত তাৰপিছত আহিব কিবা কিবি এনেকৈ এসপ্তাহ চিৰিজ এটা দিম ধুনীয়াকৈ চাই থাকক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ধুনীয়া ধুনীয়া চিৰিজ আহি আছে একদম এতিয়া লৈ আছে ধুনীয়াকৈ ফাইনেলি ভিডিঅ'টো ইয়াতে সামৰিব লৈছোঁ আজি নতুন কণ্টেণ্ট এটা আনিলোঁ কেনেকুৱা লাগিল চাই ক'ব তাৰপিছত কমেণ্ট কৰিব আৰু বহুত দিন কোৱা নাই ছাবস্ক্ৰাইব কৰিবলৈ বহুত দিন কোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 1000 হ'বগৈ এতিয়া আৰু তাৰপিছত কেনেকুৱা লাগিল সেইটো ক'ব কমেণ্টত বাকী ইহঁতে খাই কৰি আছে আজিলৈ ইমানতে বাই বাই আৰু নেক্সট এনেকুৱা চিৰিজ যদি লাগে কমেণ্টত কৰিব মই এনেকুৱা চিৰিজ লৈ আহিম নেক্সট আৰু এনেকুৱা ভিডিঅ' আহিব এইকেইটা কাৰণ এতিয়া কলেজ বন্ধ মোৰো কোনো কণ্টেণ্ট নাই ক'তো যাবলগীয়া নাই তাৰপিছত সেইটো কাৰণে এনেকুৱা চিৰিজকে পাব মাজে মাজে গাঁৱৰ ভিডিঅ' দি থাকিম কাৰণ ঘৰতে আছোঁ যে কলেজ খোলাৰ পিছত আকৌ বাহিৰৰ ভিডিঅ' পাই যাব এবাৰ মানে নতুনকৈ মানে কি বেলেগ ঠাইত যাম ঘূৰি তেনেকুৱাকৈ কিছুমান বনাম বুলি ভাবি থৈ দিছোঁ কিন্তু এতিয়া গাঁৱত আছোঁ যেতিয়া গাঁৱৰ ভিডিঅ' পাই দিব তাকে আজিলৈ ইমানতে বাই বাই হয় আৰু আছে কাইলৈ